বন্ধুসকল আজি আপোনালোকৰ লগত এটা এপ্লিকেশ্যন শ্বেয়াৰ কৰিম যাৰ সহায়ত আপুনি আপোনাৰ ডিভাইচৰ স্ক্ৰিনত বিভিন্ন ধৰণৰ ফটকা ফুটাই এটা অসাম লুক দিব পাৰিব। আপোনাৰ ডিভাইচটো বেলেগৰ ডিভাইচতকৈ স্মাৰ্টনেছ বনাব পাৰিব, এটা ইউনিক ডিভাইচ বনাব পাৰিব। চাও আহক এই কামটো আমি কেনেদৰে কৰিব পাৰোঁ। বন্ধুসকল ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব যাতে আমি ভিডিঅ' এটা আপলোড কৰি ন'টিফিকেশ্যনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰোঁ। আহক আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল ইয়াৰ কাৰণে এটা সৰু এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে ফায়াৰৱৰ্কছ আৰ্কেন। ইয়াৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব পাৰিব, নাইবা গুগল প্লে' ষ্ট'ৰত যাব। গুগল প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিব ফায়াৰৱৰ্কছ আৰ্কেন। ফায়াৰৱেল আৰ্কেন লিখি চাৰ্চ কৰিলে এই এপ্লিকেশ্যনটো আপুনি দেখা পাব। এপ্লিকেশ্যনটো জাষ্ট ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিলে এনেকুৱা আমাক ৰেটিং দিব আপুনি ইচ্ছা কৰিলে ৰেটিং দিব পাৰে বা নট নাও বুলি ক্লিক কৰিব পাৰে। তাৰপিছত এনেকুৱা এটা নৰ্মেল ইণ্টাৰফেচ দেখা পাব, আপুনি জাষ্ট ষ্টাৰ্ট শ্ব' ইয়াত ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত আপুনি যদি ডিভাইচত টাচ কৰি থাকে তেনেহ'লে বিভিন্ন ধৰণৰ ফায়াৰৱৰ্কছ আৰ্কেন আপুনি দেখিবলৈ পাব, যাৰ সহায়ত আপোনাৰ ডিভাইচটো এটা অসাম লুক দিব পাৰিব। বন্ধুসকল এইটোৱে আছিল এটা সৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব। যিকোনো প্ৰযুক্তিগত সাহায্যৰ কাৰণে আপোনালোকে আমাৰ ফেচবুক গ্ৰুপত জইন কৰিব পাৰে, দ্য টেক ছাপোৰ্ট প্ৰযুক্তিৰ সমৰ্থন। এই গ্ৰুপৰ লিংক আৰু এপ্লিকেশ্যনৰ লিংকৰ সৈতে অৰ্থাৎ দুয়োটা লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব পাৰিব আৰু আমাৰ ফেচবুক গ্ৰুপতো জইন হ'ব পাৰিব। আজি এইখিনি আছিলে, পৰৱৰ্তী সময়ত আকৌ লগ পাম। থেংক ইউ।